হে গাইজ, মই বৰষা আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই যাব লৈছোঁ পাপুহঁতৰ ঘৰত। পূৰা পেকিং চেকিং কৰি ল'লোঁ, দেখিছেই পূৰা 3টা বেগ পেক কৰি ল'লোঁ। চ' এতিয়া মই গৈ থাকোঁ, দেৰি হৈছে, ইভিনিঙে হ'ল আৰু মই পাপুক কোৱা নাই যে মই তাহাঁতৰ ঘৰত গৈ আছোঁ বুলি। সি অফিচত আছে এতিয়া। চ' তাৰ ৰিয়েকশ্যনটোও চাম। চ' চাই থাকক ভিডিঅ'টো। বাই বাই। চ' গৈ আছোঁ এতিয়া, আৰু এইফালে চেণ্ডেল জোতা এইবিলাকো হিল চিল লৈ ল'লোঁ। মই এতিয়া আহি পালোঁ পাপুহঁতৰ ঘৰত, আৰু এফালে এতিয়া বাৰ ৰুমতে আছোঁ। আহি পাবই, টাইম বেছি নাই। মই এই দৰ্জা চুকতে লুকাই থাকিম, চাওঁ সি গম পায় নে নাপায়, আৰু ৰিয়েকশ্যনটো চাম। চ' আপোনালোকেও চাব। এইফালে মায়ে পাপু আহিলে মোক জনাবলৈ কাৰণে পূৰা খিৰিকীৰ পৰা চাই আছে। এনেই ইমান দেৰি ৰখি আছোঁ। এতিয়া তাৰ ফোন আহিছিলে, মানে অফিচতে আছে, আজি অলপ দেৰি হ'ব বুলি কৈছে। উপায় নাই, অকণমান ৰখি দিওঁ। আৰু এইফালে বা চাহ বনাই আছে, চাহ আৰু এইটো কি কয় বৰা বনাইছে। তাক আগতে ফোন কৰি ল'ব পাৰিলোঁহেঁতেন, কিন্তু মানে আকৌ বেছি ডাউট পৰিব ন, সেইকাৰণে ফোন চোন কৰি নাথাকিলোঁ আৰু আমি। মই চাগে বাথৰুমত লুকাম, আৰু বেগটো ইয়াতে থৈ দিছোঁ, কাৰণ বেগটো দেখিলেই গম পাই যাব। अरे ये क्या है? कौन है? कौन है मोबाइल से लो हैं? क्या है ये? अगर तो वो ले ले मोबाइल से क्या नाम बताता ना? क्या नहीं हाई क्या कैसा लगा? परमेश्वर बचपन को ना मोबाइल ला भूल गया तेरा मां हाथ में मोबाइल है কি হলো মানে চাই আছে নেকি ই বুলি ভাবা না কি ভাবিলো মই ওলাম কাপোৰযোৰ চালতে খলছে দেই সদায় বইল মাংস মানে আহিলে বইল মাংস খাম বুলি কয়, কিন্তু নাজানো কেতিয়া খাব। আৰু আজি নকলে নহলে মই আহিলে কাইলে খাম। আজি ইমান দেৰি হ'ল, উঠনিৰ পৰা ৰখি আছো, কিমান 1 ঘণ্টা লেট হয় নে? আজি কাইলে কিবা মিটিং আছে, তাৰে কিবা এৰেঞ্জমেন্ট হৈ আছিল, সেইকাৰণে দেৰি হ'ল আৰু অফিচত। কালি আৰু দেৰি হ'ল। सरप्राइज कैसा लगा वो तो बताओ। ভাল লগা বস্তু ওলালে ভালে লাগে আৰু সব শামিল আসলে সব মা বা সব শামিল আছে প্লেনিং। ইয়াগবাই গম পায় ঘৰ আহি পাওঁতে গম পাইছে। কি কৈছ? খেদা দিলে। বস্তু কানি লৈ আহিছো পুৰা। চেণ্ডেলটো বাহিৰত থৈ আহিলা ন, বোলো দেখিলে Oh my god, oh my god। নাই যোৱা, মই চেণ্ডেল চোৱা নাই, মোক কলে চেগি ওলাই গ'ল, মোক ওলাই গ'ল। গলো মই ওলাই দেখি পাব চেগি সঁচাকে ওলাইছিলে নে? সেইটো ধৰ পাইলে। তনুৱে মোক খালি ঘৰৰ পৰাই শিকাই পঠাইছিলে, মানে যে চেণ্ডেলযোৰ বাহিৰত নথবি, কিন্তু মই ভুলতে চেণ্ডেলযোৰ বাহিৰত থৈ পালো, বাট তথাপিও গম নাপালে আৰু। এইফালে মায়ে পুৰা মোক ইনফৰমেশ্যন দি আছে, একদম চাই যে কেতিয়া আহিছে ই। কি আনিছ তই এতিয়া? চিঙৰা এক্সট্ৰা আনিছ নে চিঙৰা? 5টা আনিছো। গম পাই যা মানুহ আছে বুলি। কেনেকে মোক 6 সেন্স খেলাই মোক। হ'ব, এতিয়া কৈ দে, তই গম পাৱে বুলি। গম নাপাও বাৰু। পাপা আহিলে মাংস আনিবলৈ হৈছে পোৱালি। ক'ত আহিব এতিয়া? লাইট পাপা আহিলে। ভিডিঅ'ত পেট ওলাই যাব। আয়োজন হৈ আছে। কি চিকেন বনাব মা? ফ্ৰাই চিকেন, বাটাৰ চিকেন। ঘৰতে ৰেষ্টুৰেণ্ট খুলিছ নেকি? নম্বৰত অৰ্ডাৰ দিলে পাই যাব নেকি? অৰ্ডাৰ দিলে পাই যাব। ডিছকাউণ্ট আছে নে? বেলেগতকে কমেই আছে আৰু দামটো। আহিব দেই, চব আহিব খাবলৈ। পাপুৰ লগৰ ৰচনৰ বিয়া আছে, মই ইয়াৰ পৰাই যাম, সেইকাৰণে মই কাপোৰ উঠাই লৈ আনিছোঁ। কনফিউজ আছিলোঁ কোনযোৰ পিন্ধো, তাকে দেখাই আছোঁ। গুড মৰ্ণিং। মই এতিয়া গৈ আছোঁ, মানে অলপ ৰাস্তালৈ ওলাই আহিছোঁ। কালি মানে বস্তু কেইটামান ঘৰৰ পৰা আনিবলৈ পাহৰিলোঁ, তো ভণ্টিক মানে খুজি পঠাইছোঁ। ত' অফিচ যাওঁতে তাই মানে দি যাবহি। এতিয়া গৈ আছোঁ, পূৰা এইফালে পানী ৰাস্তা। বাই বাই। সেই বস্তুখিনি লৈ ল'লোঁ। এইফালে অফিচ যাবলৈ ওলাই ৰেডি, খালি পাৰ্টনাৰ অহা নাই। আৰু আচলতে ইয়াক ডক্টৰে মানে বাইক আৰু গাড়ী এইবিলাক এতিয়ালৈকে চলাব দিয়া নাই, চ' ই বেলেগৰ লগতে যায় আৰু।
সেইফালে মা বহি আছে। মই আৰু বা এতিয়া বজাৰলৈ গৈ আছোঁ। আপোনালোকক আহি পাই লগ পাম, কি ল'লোঁ কি নাই লোৱা দেখাম। আমি এতিয়া আছোঁ ফুলৰ দোকানত, মানে বাৰ ক্লাইণ্টৰ কাৰণে ফুল লাগে, চ' আমি এতিয়া নালিয়াপুলৰ ফুলৰ দোকানত আহিছোঁ। বহুত ধুনীয়া ধুনীয়া ফুল আছে, আপোনালোকেও ইয়াৰ পৰা ল'ব পাৰে আৰু মেচিং কৰি মেলি যিকোনো আপোনাৰ কাপোৰৰ লগত মিলাই মেলি ল'ব পাৰে। সেই গাইজ, আমি বজাৰৰ পৰা আহি পালোহি আৰু এইফালে বায়ে এতিয়া মেকআপৰ বস্তুবোৰ চব ছেট কৰি আছে। কাইলৈ ৰাতিপুৱাই যাব লাগিব, মানে আমি বাৰ মানে মেকআপৰ অৰ্ডাৰ আছে, চ' ছেট কৰি আছে। হাই হাই। কেনেকে নুলিয়াবি? নো ডোন্ট শো মাই হট বডি। এইফালে ইও আহি পালে অফিচৰ পৰা এতিয়া, আৰু আহি গৈ আজি আমি বনাম বইল চিকেন। এনেকুৱা টেষ্টি বনাম ন, চিকেন খাব নাই আঙুলি খাব পাহৰি যাব। কেতিয়া বনাবি? পিঁয়াজ চিয়াজ কাটি দিব লাগিব মোক। পিঁয়াজ মই কাটি দিম পিঁয়াজ। মই বনাম কৈছো, মই কাটিম বনাই। যাও। Chopping is not my part. I will cook. I will only cook. ই কাটিব দেই। কাটা হোৱাৰ পাছত আপোনাক দেখাইছো কেনেকে কি বস্তু দিব লাগে। এতিয়া বনাওই নেকি? এতিয়া বস্তুবিলাক কাট, ৰেডি কৰ, তাৰপিছত মোক কবি। পিঁয়াজ কাটিবি, আদা নহৰু পিচিবি, বাকীখিনি বাৰু বজাৰ জলকীয়া কি আনিছ? और চিকন লায়া হে। আলুটো বাৰু লাগিব এইটো। আলুটো য'ত হ'লেও দিব পাৰি। আৰু বাটাৰ আনিলো। মোক কি লাগিব আজি মই কৰিছোঁ মোৰ ডিছটোৰ কাৰণে। মাংস লাগিব, তাৰপিছত বাটাৰ লাগিব, বহুত ধুনীয়া এটা টেষ্টি। আৰু অকণমান স্কিন থকা মাংস আনিছোঁ, কাৰণ যিহেতু আমি অইল ইউজ নকৰোঁ। মানুহে বইল কেলে খায়? মানে বইল কেলে তেল নাখাবলৈ খায়, হট হ'বলৈ, অইল নাখাবলৈ খায়, আৰু বাটাৰটো অইলে হয়। বাটাৰ ইজ গুড ফৰ হেল্থ। জালুক লাগিব, জালুক ইজ দ্য মেইন ইনগ্ৰেডিয়েণ্ট। লেকিন কম লাগিব, খালি কম নহয়, ভালেখিনিয়ে লাগিব, গোন্ধটো ধুনীয়া আহে তেতিয়া। মই জ্বলা বেছি बिलाही लाना, बिलाही तो नहीं है ना घर में। যাও लेकर जाओ। कौन जाएगा? पापा भेरी जाबी गए আহিলে নিজে बिलाही जत ले पाई जाए। ऐसे कैसे होगा कुक? बिलाही जत ले पाई। ইয়াৰ প্ৰস্তুতি চলি আছে আমাৰ বইল চিকেন বনাবলৈ, আৰু বেলেগ চিকেনো বনিব বাৰু। কুকে নিজে কাটি নলে একদম ধামাকা চিকেন বনিব আজি। ইয়া মই ৰেডি। এইফালে বনাবলৈ লৈছে, আৰু চব পেট মই ৰেডি কৰি দিলো। একদম পুৰা ধ্যান দি চাবি দেই মই কেনেকে বনাও। চবেই চাব, বনাই খাব। প্ৰথম কৈ দিছো আৰু কি কৰিম। ফাৰ্ষ্টে অকণমান বাটাৰ দিম। বাটাৰটো আপোনালোকে চিকেন যিমান লয় সিমান দিব। বাটাৰটো এটা টেষ্ট দিয়ে। চিকেন যিমান লয় সিমান বাটাৰ, মানে সেইটোৰ মানে হেৰি স্বাদ অনুসাৰ বুলি কৈছে। মেৰিনেট কৰি ল'ব, আৰু বাটাৰটো পাৰিলে অকণমান গলাই ল'ব, বেছি হাৰ্ড হৈ থাকিলে বেয়া হয়। তাৰপিছত পিঁয়াজ দি দিম আমি দেই। এতিয়া দিম বিলাহী। পিঁয়াজখিনি ভালকে পুৰা গুড়ি কৰি কিনে মিক্স কৰি ল'ব লাগে। বিলাহী দি দিছোঁ। জলকীয়াও দিবলৈ আছে, জলকীয়াটো এতিয়া দিলে হাত পৰিব। মাজতে মই মানে ডাইট কৰিছিলোঁ, অকণমান পেটটো বৰ ডাঙৰ হৈ গৈছিলে। উইথ বাটাৰ সেইটো মানে হেভি ডাইট আৰু। এইফালে হাই ৰাহুল, আৰু এইফালে আছে আমাৰ অংকুৰ। আগতেও দেখিছে চাগে, ৰাহুল ফাৰ্ষ্ট টাইম চাগে এইবাৰ ভিডিঅ'ত। দূৰৰ পৰা আহিছে। অংকুৰ আমাৰ ফিটনেছ কোচ হয়। আজি আপোনাৰ হেৰি পাপুৱে বইল চিকেন বনাইছে বুলি স্পেচিয়েল গেষ্ট মই। সদৌ দিল্লীৰ পৰা আহিছে, মই কোৰিয়াৰ পৰা আহিছো। লাগিছে BTS ফেন একদম, হয় নাই? আৰু এতিয়া চা, এতিয়া দিম, এতিয়া অকণমান দিম, নেক্সট বইল কৰোঁতে অকণমান দি দিম। এতিয়া দিছোঁ আদা নহৰু পেষ্ট এইটো। ইয়াত চিকেনটো আমি অলপ হেৰি স্কিন থকা লৈছোঁ, কাৰণ অইলটো আহিব তেতিয়া খাবলৈ অকণমান ভাল হয়। আৰু আমি এইটো জালুক দি দিলোঁ, জালুকৰ গুড়ি, টেষ্টটো বহুত ধুনীয়া হয়। গোটেইখিনি মেৰিনেট কৰি দিছোঁ। লাষ্টত জলকীয়াটো দিম, জলকীয়াটো দি নাহানো বাৰু। পিঁয়াজটো ওপৰত কেলে আছে? পিঁয়াজ যদি চাল, মোৰ হাতখনো মানে বনি যাব তেতিয়া। লাষ্টত এনেকে জলকীয়াখিনি দি দিম। জলকীয়াখিনি দি দিম। এয়া মেৰিনেট হৈ গ'ল। আমি মেৰিনেটটো এতিয়া মিনিমাম হাফ এন আৱাৰ থৈ দিম, যাতে বস্তুখিনি চব মিক্স হৈ যায়, বাটাৰবিলাকো সোমাই যায় চিকেনত। হৈ গ'ল, আপোনালোকে চাই দিয়ক। কুকটো কেনেকুৱা লাগিছে? কুকজন আমাৰ কুকজন বহুত ধুনীয়া। ফাৰ্ষ্ট টাইম মই এক্সপিৰিয়েঞ্চ কৰি চাম কুকৰ। লাষ্টতহে গম পোৱা যাব। এইফালে বায়ে মাংস ড্ৰাই ফ্ৰাই বনাই আছে, মানে একদম তেলত দিয়ে, আৰু এইফালে বনিব বইল। এইফালে পুৰা ধনিয়া কাটি আছো বায়ে দিয়া।
মাম্মা ৱান্টছ টু ন' কি পেটটো কমিছে নে নাই মাৰ মাৰ নাই কমা নাই কমা নাই কমা থৈ দিওঁ কেইটামান নাই কমা কৈছে এই মই খিনোৱা নাই খিনাটো মুখখন সৰু নহয় হাতটো খালি সৰু সৰু ন মোৰ মই এতিয়া মই একবছৰ কৰিছোঁ যা শপত দেখিছোঁ দে মই গাল ওলমি গৈছে আৰু ইছ শকত হৈছোঁ আৰু ব্লগ বনাই বনাই শপত গৈছে ছোৱালী ইউটিউবৰ পইচা খাব পাব তই কি ইউটিউবৰ পইচা খাব পাবি এই শাড়ীটো কোনে দিছে পাপুৱে আপোনাৰ কেনেকুৱা লাগিছে সেইটো কওক আমাৰতো ভালেই লাগিছে আপোনাৰহে ভাল লাগিব ভাল লাগিছে ভাল লাগিছে ধুনীয়া ফেভাৰেট কালাৰ হয় ফেভৰেট কালাৰ ব্লু আপোনাৰ ফেভৰেট কালাৰ পাৰ্পল এইটো ফেভাৰেটটো হয় বাই বাই যাওঁ নেকি এইটো অঁ চাই দিব লাগে হয়নে পাৰ হোৱালৈকে অংকুৰ দৰটা হে ইয়াক চাই থাকিব লাগে বোলে বা আমি তিনিটা মানুহে চাই আছো ইয়াক দেই এতিয়া মেৰিনেট কৰা চিকেনবোৰ আমি লাহে লাহে দি থাকিম আৰু স্কিপটো অলপ কমাই ল'ব চিকেনখিনি আমি দি দিলোঁ এতিয়া আমি অকণমান ল' ফ্লেমত 15 to 17 মিনিটমান আমি এনেকৈ ভাজি থাকিম আমি তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে চিকেনে নিজৰ পানীটো এৰি নিদিয়ে আৰু বিলাহীৰো পানীটো ওলাই নাযায় লাষ্টত গৰম পানী দি কিনে চুপটো অলপ হেৰি কৰিম এইটো চাই থাকিব বাৰু চেক্সি স্মেল আৰাই হাই কুক কি পাহৰিছিলি নামাক ভুল গয়া মে একদম ইম্পৰ্টেণ্ট বস্তু এটা পাহৰি গলো এইটো নিমখ এতিয়া দি দিছো কোনে মনত পেলালে ই বৰষা মনত পেলাই দিলে বাৰু অঁ এতিয়া নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব দি দিছো বাৰু এতিয়া নিমখটো লাহে লাহে কুকে পাহৰি গ'ল আৰু আপোনালোকে মেৰিনেট কৰোঁতে দি দিব বাৰু মোৰ নিচিনা ভুল নকৰিব 80% হৈ গ'ল লাষ্ট আমি ফিনিচিংটো মান ধনিয়া দি দিছোঁ বহুত ধুনীয়া চেণ্ট এটা আহে আৰু ফ্লেভাৰ এটাও দিয়ে বাৰু টেষ্ট কৰি চাচোন নিমখ হৈছে নে নাই টেষ্ট কৰি চাইছো মই খালি গৰম হৈ আছে গৰম হৈ আছে নি চা 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 একো নাই কোন টেষ্টি নেকি একদম লাজবাব খালি জ্বলা হৈছে জ্বলা অলপ হ'ব বাৰু নিমখ একদম পাৰফেক্ট চব পাৰফেক্ট এতিয়া হৈ গৈছে দেই নেক্সট খোৱাই দেখাম আৰু কমপ্লিট হৈ গৈছে আমাৰ কেনেকুৱা লাগিলে খাই কেনেকৈ খাইছে দেখিছে নাই গোটেই কেৰাহী চুচি বাচি খতম হেঙনি ওলাই গৈছেগৈ খাই খাই এনেকুৱা খাইছে ভাত লৈ লৈ খাই চবৰ শেষ হৈ গ'ল আমি বহি খায়ে আছে খোৱা 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 এটা প্ৰেংক কৰিবলৈ ট্ৰাই কৰিছোঁ মানে ৰান্ধিব পৰা এটা প্ৰেংক কৰি চাওঁ খুৱাই থৈ দিম খুৱাই থৈ দিম চব খাই গ'লে আছিলি